নমস্কাৰ অসমীয়া মোৰ পৰিচয় অসমীয়া ৰমা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'ৰ জৰিয়তে। मैं सोच रहा था कि मैं अपना यूट्यूब चैनल का इंट्रो बदल दूँ, क्या मुझे ऐसा लग रहा है मतलब মানে কি মাজে মাজে অলপ হিন্দী কৈছোঁ বাৰু একো নাই মানে ভাবিছোঁ যে মই মোৰ যিটো ইন্ট্ৰ সেই ইন্ট্ৰটো সলাই দিওঁ কিবা অলপ বেলেগকৈ ভাবি আছোঁ কেনেকৈ কওঁ বাৰু আপোনালোকে অলপ কমেণ্টত জনাবচোন কিবা কিবি টিপছ আপোনালোকৰ তাৰ যদি আছে অলপ জনাবচোন মোকো। নাম্বাৰ 1 হে গাইজ হোৱাটছআপ ৱেলকাম টু মাই ইউটিউব চেনেল। নাম্বাৰ 2 নমস্কাৰ বন্ধু বান্ধৱীসকল জনাইছোঁ অসমীয়া ৰমা ইউটিউব চেনেললৈ মই নীল কাশ্যপৰ জৰিয়তে। नंबर 3 हेलो गाइस टू वेलकम टू माय यूट्यूब चैनल। तो आज हम लोग जा रही है एक नई वीडियो बनाने के लिए। बहुत ज़्यादा हो गया তিনিটা ইন্ট্ৰ দিলোঁ কোনটো বেছি ভাল লাগিছে আপোনালোকে কমেণ্টত জনাব। ভাবিছোঁ ইন্ট্ৰটো সলাই দিওঁ কাৰণ সেইটো ইন্ট্ৰ মানে কিবা কিবি ভাল নালাগে চ' সেইকেইদিন মানে প্ৰথমতে তেনেকৈ দি দিলোঁ এতিয়া ভাবিছোঁ যে ইন্ট্ৰটো সলাই দিওঁ আপোনালোকে চাই ভাল পাব কাৰণ সদায় সদায় এটা ইন্ট্ৰত আৰু কিমান আৰু চাব কাৰণে ভাবিছোঁ যে এইবাৰ ইন্ট্ৰটো অলপ সলাই ক'বচোন কোনটো ভাল লাগে মই দি দিম নতুনকৈ নতুন নতুন ভিডিঅ'বিলাকো নতুন নতুন ইন্ট্ৰ দি থাকিলে ভাল লাগে আপোনালোকৰো সদায় সদায় আৰু এটা এটা ইন্ট্ৰ কিমান শুনি থাকিব আৰু কাৰণে ভাবিছোঁ তেনেকৈ এবাৰ নতুন ইন্ট্ৰ দি চাওঁ। হে গাইজ হোৱাটছআপ ৱেলকাম টু মাই ইউটিউব চেনেল। তো বন্ধু বান্ধৱীসকল আজি মই গৈ আছোঁ ফাৰ্ষ্ট যাম মই বেজেৰা। আজি এটা মানে লাভ ষ্টৰী এটা শ্বুটিং হ'ব ষ্টৰী এটা শ্বুট হ'ব যেনেকুৱা হিন্দী ছংবিলাকত কিছুমান যে এনেকুৱা ছংবিলাকত যে এনেকুৱা লাভ ষ্টৰী বনাই পেলাই দিয়ে তেনেকুৱা টাইপ হ'ব। প্ৰথমতে আমাৰ ভিডিঅ'টো শ্বুট কৰি ল'ব তাৰপাছত গানটো লগাই দিব। চ' আজি তেনেকুৱা এটা লাভ ষ্টৰী আমি শ্বুট কৰিবলৈ গৈ আছোঁ। ফাৰ্ষ্ট যাম মই বেজেৰাত ছোৱালীজনীক লগ ধৰিব লাগিব তাৰপৰা আমাক নিবলৈ আহিব তাৰপৰা যাম আমি মদন কামদেৱ এনেকুৱা আমাৰ বাইহাটা চাৰিআলি ওচৰে পাঁজৰে তেনেকৈ আমাৰ শ্বুটিংটো হ'ব। চ' আপোনালোকে ভিডিঅ'ৰ চাই থাকক শেষলৈকে আপোনালোকক মই আজি পূৰা বিহাইণ্ড দ্য চিন লাভ ষ্টৰীৰ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। সেইফালে এয়া বেজেৰা আৰু সেইফালে আমাৰ গোটেইখিনি টিম আছে গাড়ীখনত আছে এতিয়া আমাৰ মেকআপ হ'ব। তো আপোনালোকে চাই থাকক ভিডিঅ'টো মই আপোনালোকক গোটেইখিনি আজি বিহাইণ্ড দ্য চিনৰ গোটেইখিনি ভিডিঅ' দেখাই যে থাকিম। এতিয়া সিহঁতৰ কিবা কিবি অলপ শ্বট ল'ব লগা আছে এতিয়া সেইখিনি লৈ ল'ব মানে চাই থাকক। তো ফ্ৰেণ্ডছ বেজেৰাত আমাৰ গোটেইখিনি মানে আধা আমাৰ শ্বট কমপ্লিট হ'ল আৰু এতিয়া আমি এটা বেলেগ লোকেশ্যনলৈ আহিছোঁ বাইহাটা চাৰিআলি। চাওক গাইজ এইবাৰ আমি আহিছোঁ এটা বেলেগ লোকেশ্যনত আমাৰ ওচৰৰে এটা শ্বপিং মলত। এইটো আছে মোৰ পিছফালে এটা শ্বপিং মল আমাৰ ঘৰৰ পৰা অকণমান দূৰত হয় 3 কিলোমিটাৰ। আৰু এবাৰ আমি বেজেৰাৰ পৰা আহি পেলাই লোকেশ্যন চেঞ্জ কৰিলোঁ। ইয়াতে বহুত ৰ'দ দিছে একদম মই মুখখন ওলাব পৰা নাই এনেকৈ মানে এইবাৰ আমাৰ শ্বুটিংটো ইয়াতে হ'ব আধা শ্বট আমাৰ ইয়াত ল'ব ইয়াৰ পিছত আকৌ আমাৰ লোকেশ্যন চেঞ্জ কৰিব। তো আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক। চ' ফ্ৰেণ্ডছ বাইহাটা চাৰিআলিত শ্বুটিং শেষ কৰি এইবাৰ আমি এটা বেলেগ লোকেশ্যনলৈ আহিছোঁ। মই অলপ আগতে ইয়াৰ এটা ব্লগ দিছিলোঁ এই ঠাইখিনিৰ এবাৰ তাত আহিছোঁ। এইবাৰ আহিছোঁ এটা বেলেগ লোকেশ্যনত। অলপ আগতে মই ইয়াৰে এটা ভিডিঅ' বনাই দিছিলোঁ ইয়াৰে লাষ্ট ব্লগটো মই এইখনত আহিছিলোঁ এইফালে এটা ভিডিঅ' বনাই গৈছিলোঁ। আৰু এইবাৰ আমি নেক্সট লোকেশ্যনটো আমাৰ ইয়াতে হ'ব। ইয়াতে কিবা কিবি শ্বট ল'ব লগা আছে আৰু গাড়ীত আছে মানুহ গৈছে চিজনী উঠিব ব'লক। তো ফ্ৰেণ্ডছ এতিয়া আমি আহিছোঁ এয়া সেউজ ভিতৰখলা মই নেক্সট ভিডিঅ'ত ইয়াৰে ভিডিঅ' দেখাইছিলোঁ। আৰু এয়া মোৰ লগত আছে চয়নিকা
আমাৰ যে ভিডিঅ'টো হিৰোইন কৰি আছে কেনে লাগিছে কৰি বহুতে ভাল লাগিছে কৰি বোলা আগত লগে যাই দেখো এইটো মানে লাভ ষ্টৰী টাইপ হ'ব যেনেকুৱা হিন্দী লাভ ষ্টৰীবিলাক মানে এখন বনাই আছে ন গোটেই নতুনকৈ বনাই আছে সেইকাৰণে অলপ কষ্ট হৈ আছে আৰু এইটো ওপৰত আছে এটা চিৰিণী ঘৰ আৰু এয়া এখন পাহাৰৰ ওপৰত বনাই থকা ধাবা নতুনকৈ বনাই আছে এইখন গোটেইখিনি কাম কমপ্লিট হোৱা নাই মই লাষ্ট ব্লগত ইয়াৰ এটা ভিডিঅ' বনাই পেলাই দিছিলোঁ আজি মানে আমাৰ অলপমান শ্বৰ্ট ইয়াতে ল'ব লৈ পেলাই আজি আমাৰ শ্বুটিং শেষ কৰিব আৰু আমাৰ অহাকালি শ্বুটিং হ'ব অহাকালি মোৰ আছে মানে আজি মোৰ নহ'ল আজি মানে ইহঁতৰে শেষ নহ'ল আজি হৈছে শ্বুটিং আৰু এবাৰ মই যাম এই ওপৰৰ ঘৰটোলৈ তো বলক মই তালৈকে যাওঁ গৰমত মানে পুৰা একদম মুখ চুখ পুৰা ঘামি গৈছে আৰু ইয়াৰ ওপৰত লাইট ইয়াৰ পৰা গোটেইখিনি ভিউ দেখা পায় ধুনীয়াকৈ ইয়াতে বহি পেলাই একদম এয়া নেক্সট ভিডিঅ'ত মই দেখাইছিলোঁ গতিকে ইমান দেখাৰ প্ৰয়োজন নাই যদি আপোনালোকে চোৱা নাই চাই ল'ব মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম ভাগৰ লাগিছে একদম ফ্ৰেণ্ডছ মই এতিয়া আহি পালোঁ ঘৰ এয়া চকত নামিলোঁ এতিয়া মই গাঁৱত মানে ঘৰত গৈ আছোঁ আৰু আজি আমাৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ আৰু অহাকালি আমাৰ আধা শ্বৰ্ট হ'ব গতিকে অহাকালি আপোনালোকক দেখাম তো আজিলৈ বাই বাই Hey guys, good morning to আৰু কি আমাৰ গাঁও এতিয়া ৰাতিপুৱা হৈছে এতিয়া ৰাতিপুৱা পাইছে 9টা আৰু মই গৈ আছোঁ যোৱাকালিৰ দৰে আজিও শ্বুটিং আছে কৈছিলোঁ মই তো ফ্ৰেণ্ডছ এবাৰ আমাৰ নেক্সট লোকেশ্যন হ'ব দীৰ্ঘেশ্বৰী মন্দিৰ এইটো দীৰ্ঘেশ্বৰী মন্দিৰৰ গেট আৰু এবাৰ আমাৰ শ্বুটিংটো ইয়াতে হ'ব আজি আমাৰ শ্বুটিং কমপ্লিট হ'ব আজি কৈছোঁ তেনেকৈ আজি আমাৰ শ্বুটিং কমপ্লিট হ'ব আৰু এইবিলাক দোকান আছে এতিয়া ওপৰত যাম কেমেৰামেন আহি পোৱা নাই অলপমান ফুৰি আহোঁ তো ব'লক সদায় থাকিমে কাষত तो फ्रेंड्स मैं अभी पूरा मेकअप में पूरा रेडी हो गया ये है हीरोइन और अभी मेरा शॉट होगा तो इसलिए हम ऊपर जा रहे हैं क्या अलग तलत आहिছোঁ মানে চাৰ্টটো সলাবলৈ আহিলোঁ আৰু এয়া তলত একদম এইটো গেট দেখাইছোঁ বাৰু দেখাব দৰকাৰ নাই আৰু পানী বটল নিবলৈ আহিছিলোঁ গাড়ীত আছিলে পানী বটল এতিয়া ওপৰলৈকে যাওঁ আৰু ফ্ৰেণ্ডছ সেয়া ব্ৰহ্মপুত্ৰ নদী এই মান্দাকাটাৰে মানে উত্তৰ কৰি যাব পাৰি ন কাৰণে ইয়াৰ পৰা গোটেইখিনি দেখা পায় আৰু জুম কৰি দিছোঁ আমিতো সৰু মানুহ সৰু হৈয়ে আৰু ফ্ৰেণ্ডছ এয়া মোৰ শ্বুটিং আৰম্ভ হৈ গ'ল যোৱাকালিতো নহ'লে আজি আৰম্ভ হৈছে শ্বুটিং ফাৰ্ষ্ট আগতে অলপমান হ'ল সেইখিনি বাৰু মই ভিডিঅ' নকৰিলোঁ
या तो अभी आप लोग देख रहे हो कि मेरे मुंह से ये खून निकल आ रहा है। यहाँ पे जो मतलब खून वाली पार्ट रह गया है। और ये है हमारा हीरोइन, ये हीरोइन হিৰো হিৰো তেজ ওলাই আছে পুৰা। আৰু আছে দেখাই আছোঁ আপোনালোকক, এয়া গোটেই টিম আছে ইয়াতে, কেমেৰা ফিট কৰি আছে এইবিলাক গুণ্ডাবিলাক। সেই বান্দৰ আহিছে ৰ'ব, বান্দৰ বহুত টাইমৰ মূৰত আহিলে। মানে কি এতিয়াতো প্ৰায় 2টা বাজিল, এতিয়া খানা চানা খাই পেলাই আহিছে আৰু। ফ্ৰেণ্ডছ ইয়াত চলি আছে শ্বুটিং। আৰু এটা কথা মানে ভিডিঅ' বহুকেইটা বনাইছিলোঁ এনেকৈ, গোটেইখিনি মানে যোৰা লগালে 20 মিনিটৰ ওপৰ হৈ যায়। সেইকাৰণে ভাবিলোঁ দীৰ্ঘেশ্বৰী মন্দিৰৰ এটা বেলেগকৈ ভিডিঅ' এটা দি দিওঁ। আৰু তেনেকৈ এটা মই বেলেগকৈ ভিডিঅ' এটা বনাই আপলোড দি দিছোঁ, আপোনালোকে চাব ভিডিঅ'টো, লিংকটো ডেছক্ৰিপশ্যন থাকিব বাৰু। তো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ, আমাৰ শ্বুটিং শেষ হ'ল। আৰু এইটো হৈছে গণেশ মন্দিৰ, আৰু এয়া আহি আছে শ্বুটিং পেকআপ। তো এতিয়া আমি ঘৰলৈ যাওঁ। এয়া ৰাস্তা পালোঁ আহি, মানে এটা বেলেগ ৰাস্তাৰে আহিছোঁ, মেইন গেটেৰে অহা নাই এবাৰ চাইডৰ গেটেৰে আহিছোঁ। এয়া তো ৰাস্তা পালোঁ, আৰু আমাৰ গাড়ী আছে সৌতাৰ আগত আছে গাড়ী দেউতালৈকে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি আপুনি মোৰ চেনেল প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা কি যে